दोस्तों वेलकम बैक टू माय यूट्यूब चैनल एनस डेली ब्लॉग तो दोस्तों चाওক আহি গ'ল খালাটো আৰু চাওক এক খালাটোৰ হাতত চাওক ব্ৰইলাৰ তো আজি ব্ৰইলাৰে অলপ বেলেগতকৈ বেলেগ এটা খানা হ'ব সৰু সুৰাকৈ খানা তো সম্পূৰ্ণ ভিডিঅ'টো চাওক সকলো বুজি পাব তো এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চলো हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल एनस डेली ब्लॉग तो गाइस माने आज এটা খানা হ'ব তো বেলেগতকৈ বেলেগ খানা বুলি তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু গাইস আৰম্ভ কৰাৰ আগত মানে এটা কথা তো গাইস আমাৰ আজি মানে মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ মানে কথা আছিল কিন্তু শেষ হোৱা নাই তো মানে সেই বুলি ক'লো এটা খানা খাওঁ আৰু মাইণ্ডটো অলপ মানে ফ্ৰেছ কৰোঁ তো আজি এটা বেলেগতকৈ বেলেগ খানা হ'ব মানে একেবাৰে প্ৰাকৃতিক খানা হ'ব আমি খানাটো একেবাৰে প্ৰাকৃতিককৈ খাম মানে কি আৰু কম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰাৰ আগত চাওক আগত আছে সাহিল আৰু আগত আছে খালাটো আৰু এইটো হৈছে মোৰ ফ্ৰেণ্ড আৰু তো সাহিল তো অলপ মানে কি কওঁ আজি আমাৰ টাৰ্গেটটো মানে কি আমি মানে আগতে ভাবিছিলোঁ আমি মেট্ৰিক পৰীক্ষা শেষ হ'ব আমাৰ লগে লগে মানে সিদিনা পৰীক্ষা দি আহিয়ে আমি খানা খাম তো যিহেতু চৰকাৰে মানে কিবা কিবি কৰিলে গতিকে মানে আমি সিদ্ধান্ত লৈছোঁ মানে চৰকাৰৰ কথা উলট পালট হ'ব একো কথা নাই কিন্তু আমাৰ কথা উলট পালট নহ'ব মানে আমি আজি খানা খোৱাৰ কথা আছিল আজি খানা হ'ব হ'ব মানে খামেই আজি খামেই তো গাইছ মানে এনেকুৱা হৈছে মানে পৰীক্ষা হোৱাতো আৰু মানে এবছৰ এইটো তো মানে 100% কাৰণ তো মানে যেনেকুৱা অৱস্থাত মানে কোচিং আউট হৈ আছে কি আৰু কম তো সেইবিলাক বাদ দি ক'লোঁ অলপ মানে খানাই খাওঁ মানে অলপ বেলেগতকৈ বেলেগ খানা তো মানে সকলোৱে কিন্তু খাই খানা কিন্তু আমি অলপ বেলেগকৈ খাম তো প্লিজ ব্লগটো কণ্টিনিউ কৰক অলপ মানে মজা মানে বেলেগতকৈ বেলেগ আহিব তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো চাওক প্ৰাকৃতিকৰ মাজত আছোঁ এতিয়া আৰু চাওক ধান খেতি তো খানাটো হ'ব আমাৰ তাতে হ'ব আৰু গাই চাওক আমাৰ মানে এতিয়া খৰি সংগ্ৰহ হৈ আছে চাওক খালাতো এইটো কি সাহিল এইটো কি সাহিল খৰি চাওক আমাৰ খৰি সংগ্ৰহ হৈ আছে গাইছ চাওক মানে মোৰ হাতত মানে এটা বাঁহৰ বস্তু চাওক এইটো মোৰ মানে এটা বেলেগ বস্তু হ'ব তো অলপ পিছত কম তো দিয়ক তো এতিয়া বলক সকলো মানে কৰোঁ মানে খানাৰ আৰু বহুত কাম চাম আছে মানে ব্ৰইলাৰ অনা হৈছে আৰু আমি মানে গৰীব মানুহ পইচা নাই মানে বলক চলো মানে আমাৰ এনেকৈ হৈ গ'ল চাওক মাংস তো বলক এতিয়া মাংস আমি খাম তো অলপ বেলেগকৈ খাম তো এয়া আছে সাহিল তো দে আর তো চলো দোস্ত দোস্ত তো এনেকৈ আমাৰ আৰম্ভ হৈ আছে খানাৰ আৰম্ভণি তো এইটো মাত্ৰ খানাৰ আৰম্ভণিহে আচল খানাটো এতিয়া বাকী আছে তো দোস্ত বলক ভিডিঅ'টো কণ্টিনিউ কৰক মানে চেনেলটোক যদি ছাবস্ক্ৰাইব কৰা নাই কৰক ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু মজা লওক ভিডিঅ'টো চাওক এনজয় কৰক দে আর চলো হৈ গ'ল আমাৰ এতিয়া আমি খাম আৰু অলপ মানে ইউনিক মডেলত মানে সেই আদিম যুগৰ মানে গাইছ আদিম যুগৰ পদ্ধতিৰে আমি খানাটো খাই আছোঁ মানে মাংস পুৰি খাম পুৰি খোৱাৰ মজাটোৱে বেলেগ তো দে আৰু গাইছ চাওক এতিয়া আমাৰ মাংস পুৰা হৈ আছে মানে গেছৰ ওপৰত চাওক আমি ধৰি ৰাখিছোঁ আৰু এতিয়া ভালকৈ মাংসটো পুৰা হৈ আছে তো গাইছ মানে খানাটো খাম মানে খোৱাৰ আগতে মানে যিবাৰে মানে ওলাই গৈছে কি ক'ম মানে দে আৰু তো গাইছ চাওক আছে সাহিল তো খানা বনোৱাত ব্যস্ত মানে এইটো আৰম্ভণিহে আৰু আছে আমাৰ দে আৰু চলো আৰু গাইছ কমেণ্ট কৰি কওক ভিডিঅ'টো কেনেকুৱা হৈ আছে বেছি ভাল হোৱা নাই জানো কাৰণ মানে নাই একো নাই ভিডিঅ'টো চাওক আৰু গাইছ চাওক আমাৰ এতিয়া মাংস পুৰা মানে পুৰাই হৈ গ'ল আৰু চাওক পুৰা কালাৰ আহিছে অলপকৈ তো মানে এতিয়া খাম তো আণ্ডাৰত খাম গাইছ তো বলক দে চলো গাইছ চাওক আমাৰ এতিয়া মানে মাংস পুৰা মতলব হৈ ৰহা হে মতলব হৈছে আৰু তো মানে এতিয়া খাম চাওক মাংস পুৰা হৈ গ'ল তো দে তো চলো আমি মানে খাম তো বলক আৰু গাইছ চাওক মানে আমাৰ এতিয়া মাংস আহি গ'ল পুৰা মাংস তো এইটোৱে মানে খোৱাৰ আৰম্ভণি মানে খানাৰ আৰম্ভণি তো চলো দোস্ত সাহিল এটা থেকে দি মুখ দিয়া কথা চলো ভাই সাহিল খোৱাৰ কাৰণে ৰেডি খালাটো পুৰা ৰেডি তো দে আৰু খোৱাৰ আৰম্ভণি কৰোঁ খানাৰ আৰম্ভণি সেইটো মানে আন্দাৰ হৈছে চাওক পুৰা ৰাতি হৈ গ'ল তো পুৰা মাংস মানে আজি বেলেগ দিয়া দি মোক এটা দে সোনকালে ৰবি অলপ নহয় এই সোনকালে কৰ ভাই চাপ খোৱাৰ কাৰণে পুৰা ৰেডি মই আৰু গাইছে চাওক পুৰা মাংসটো দিয়ক বলক খাই লওক আল্টিমেট মজা গাইছ পুৰা মাংস খোৱাৰ মজাটোৱে বেলেগ দিয়ক তো মই খাই লওঁ আৰু আছে ব্লগ শেষ হোৱা নাই খাই লওক আৰু গাইজ তো আজিৰ এইটো ব্লগ ইয়াতে শেষ কৰিছোঁ ব্লগটো চাই ভাল লাগিলে প্লিজ এটা লাইক কৰক আৰু আমাৰ ইউটিউব চেনেলটোকো ছাবস্ক্ৰাইব কৰক আৰু গাইজ সেইদিনা মানে ভিডিঅ' বনোৱা নহ'ল কাৰণ গাইজ মস্ত বৰষুণ আহিছিল বৰষুণৰ মাজত মানে খানা খোৱা হ'ল অলপকৈ হ'ল কিন্তু বেছি ভালকৈ হোৱা নাই আমাৰ খানা খোৱাৰ প্লেনটো আছিল পথাৰত কিন্তু বৰষুণৰ কাৰণে পথাৰত খোৱা নহ'ল সেইবাবে ইমান ভালকৈ মই ব্লগ বনাব নোৱাৰিলোঁ তো সেইবাবে বহুত চৰি আৰু গাইজ আপোনালোকক মই কি ক'ম বহুতেই ভিডিঅ' চাই কিন্তু চেনেলটো কেতিয়াও ছাবস্ক্ৰাইব কৰা নাই গাইজ প্লিজ অনুৰোধ কৰিছোঁ ছাবস্ক্ৰাইব কৰক অতি সোনকালে 1K কৰক ভাই
আৰু ভাল ভাল ব্লগ দিম আৰু গাইজ 1K হ'লেতো বাহিৰত গৈ মই ব্লগ বনাম এইটো কথা নহয় আৰু গাইজ তো বলক নেক্সট ভিডিঅ'ত আকৌ লগ পাম জয় অসম বাই বাই আৰু চাওক এইটো মাইক ইউজ কৰি আছোঁ বুয়ে M11 মাইক हेलो दोस्तों हेलो बुए M1 माइक हेलो तो बाय बाय चलो ब्लॉग खत्म